Hello everyone, সকলোকে স্বাগতম জনাইছো ইটো হিটো মনৰ কথা ইউটিউব চেনেলৰ আন এটি ভিডিও লৈ আৰু আজি আপোনালোকক মই এটা ৰেচিপি বনাই দেখাম যেহেতু মই নাচ গানৰে দি থাকো বা বিভিন্ন অনুষ্ঠানৰ কিন্তু আজি ভাবিছো যে অকনমান বেলেগ এটা বস্তু দেখুৱাও বেলেগ মানে কি পোলাও মই আজি বনাম ফাৰ্স্ট বনাম আজিলৈকে বনোৱা নাই কিন্তু দেই নাহাহিব বাৰু কোনেও কিন্তু মই বনোৱা নাই আজি ফাৰ্স্ট বনাম আৰু তাৰ কাৰণে মই এখিনি যোগাৰ কৰি লৈছো পিয়াজ এটা লৈছো ডাঙৰ চাই পিছত মানে অলপ গাৰ্নিশিংৰ কাৰণে মই ৰাখিম তাৰ পিছতে নেক্সট আপোনাৰ তেজপাত দুটা লৈছো কাজু লৈছো কিশমিশ কেঁচা জলকীয়া দুটা গোটা জিৰা লং ইলাচি দালচেনি या নহৰু আদাৰ অকনমান পেষ্ট বৰ বেছি নাই লোৱা আৰু লগতে লৈছো গৰু ঘিউ আৰু লৈছো মই আপোনাৰ এয়া বাসমতি ৰাইস এয়া মই তিয়াই থোৱা নাই কিন্তু মই দুবাৰ ধুই পেলাই পানীখিনি নিয়ৰ কৰি এনেকৈ ৰাখিছো আৰু তাৰ পিছত এয়া কুকাৰ পাতি কুকাৰতে বনাম পোলাও কুকাৰ পাতি ৰেডি কৰি লৈছো আৰু এতিয়া বাৰু হাই ফ্লেমতে অলপ আছে আৰু তাৰ পিছত লাহেকে মিডিয়াম ফ্লেমলৈ লৈ যাম যেহেতু বস্তুবোৰ মিডিয়াম ফ্লেমত বনালেহে ভাল হ'ব নহলে একদম বাৰ্ন হৈ যাব গতিকে আপোনালোকে চাই থাকক ভিডিওটো এতিয়া মই প্ৰথমতে অলপ ৰিফাইন তেল দি দিম এয়া দেখিছেনে আন্তাজত দিছো আৰু তাৰ পাছত দিম অকমান গৰু ঘিউ যেহেতু গৰু ঘিউ দিলে অকনমান গোন্ধটো ভাল আহিব পিছতো অকনমান দিম বাৰু এতিয়া জাস্ট অকনমান দি লৈছো আৰু এতিয়া মই পিয়াজখিনি ইয়াত দি দিম গোন্ধটো বৰ ধুনীয়া আহিছে পিয়াজ দিয়াৰ লগে লগে বাকিখিনি বস্তু দিলে চাগে আৰু ধুনীয়া গোন্ধ আহিব আজি ফাৰ্স্ট টাইম ট্ৰাই কৰিছো দেই নাজানো কেনেকুৱা হয় যদিহে ভাল হয় তেতিয়াহে মই ভিডিও আপলোড কৰিম নহলে কাৰণ পোলাও সকলোৱে বহুত ধুনীয়া ধুনীয়াকৈ ৰন্ধা মই বেলেগ বেলেগ ইউটিউব চেনেলত দেখিছো এয়া অকনমান লৰাই লওঁ ভাবিছিলো কাজু কিশমিশ এখিনি আগতেকে ভাজি লম কিন্তু নহয় পিছত ভাবিলো নাই একেলগে ভাজি দিও তেনেকে ভাজিলো যেহেতু হয় গতিকে আকৌ দুবাৰ তিনবাৰ একেটা কামকে কৰি নাথাকো আৰু এতিয়া তেজপাত দি দিছো এয়া সব ধুনীয়াকৈ পিয়াজখিনি ভাজ খাই আছে আৰু মই অলপ সময় মানে গোল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজিম তাৰ পিছত অকনমান গাৰ্নিশিংৰ কাৰণে কাঢ়ি থম এয়া আমাৰ আলহী দেই আজি গধূলিৰ আলহী গেষ্ট চিফ গেষ্ট আৰু কেইবাদিনৰ বাদ মানে কৈ থকা আছে যে মই পোলাও বনাম পিলো এয়া গোল্ডেন ব্ৰাউন হৈছে পিয়াজখিনি আৰু এতিয়া মই ইয়াত এড কৰিম বাকিখিনি সজুলি আৰু নহৰু আদা কাজু কিশমিশ এখিনি এয়া মই গুটেখিনি দি ললো আৰু এতিয়া অকমান সময় ফ্ৰাই কৰি লৈছো তাৰ পিছত মই চাউলখিনি দি দিম আৰু এয়া মই চাউলখিনি দি দিলো আৰু যেটো গিলাসত জুখি পেলাই মই চাউল দিছিলো সেই গিলাসেৰে মই 2 গিলাস পানী দিম সেই হিচাপ মতে এয়া একদম সিম্পল কে মানে ভাজিছো কিয়নো লগত চিকেন কাৰি হ'ব আৰু ইয়াত হেবাবে ভেজিটেবল মই একো দিয়া নাই এনেকে জাস্ট সিম্পল কে আৰু বনাইছো এনেকৈ মই অকমান দেৰি ভাজিছো আৰু লাহে লাহে লৰাব মই লাহে লাহে লৰাইছো আৰু যেতিয়া মানে পানীখিনি চাউলৰ পৰা নোহোৱা হৈ যাব হিমান কম সময় ভাজিলে হৈ গ'ল আৰু এতিয়া মই লাহেকৈ পানী দি দিম আৰু এয়া দেখিছেই মই যে চাউলখিনি ডুব যোৱাকেহে পানী অকনমান দিছো বৰ বিশেষ দিয়া নাই বাৰু এয়া দেখিছেনে চাউলৰ তলি জিলিকি আছে ওলাই গৈছে আৰু এতিয়া মই নিমখ দি দিছো আন্দাজ মতে আৰু অকনমান
অকণমান লাগিব আৰু তাৰপিছত মই ইয়াক কুকাৰৰ ঢাকোন লগাই দিলোঁ এটা হুইচেল অহাৰ পিছতে মই অফ কৰি 1 2 3 এইয়া পোলাও কেনেকুৱা দেখিছে বাৰু মই এতিয়া প্লেটিং কৰিম আপোনালোকক দেখাতটো বাৰু এতিয়ালৈকে ভালেই দেখিছোঁ ফাৰ্ষ্ট টাইম ট্ৰাই এইয়া আপোনালোকে দেখিছে পোলাও ৰেডি অকণমান গাৰ্নিচিং কৰি দিছোঁ ঘৰৰে জলকীয়াৰে গতিকে জৰজৰীয়া হৈছে গতিকে খাই বৈ বাৰু জনাম কেনেকুৱা হয় গতিকে আপোনালোকেনো কেনেকুৱা দেখিছে চাব আৰু এনেধৰণে বনাই খাই কেৰাহীত মাংস আৰু এয়া মাংস এফালে হৈ গৈছে বৰ পনীয়া কৰা নাই জাষ্ট অকণমান হেৰি কৰিছোঁ অলপ গ্ৰেভি টাইপ গতিকে পোলাও লগত কেনেকুৱা লাগে খাই পেলাই আপোনালোকক জনাম আপোনালোকে এনেকৈ ৰান্ধি খাব আৰু খায়ে এইটো এটা কমন হয় ৰেচিপি তথাপিতো বনাই দিলোঁ আৰু আপোনালোকে ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ মাজত বিলাই দিবলৈ নাপাহৰিব টেষ্টি হৈছে খা এতিয়া পোলাও লগত খাম আমাৰ চিনাকিয়ে কৰি দিছোঁ আৰু মাংস খোৱাত ব্যস্ত একদম কি বুলি ক'ম ভাইটিতকৈও ভাইটি আমাৰ পিলৌ ভাইটি শংকৰদেৱ স্কুলত পঢ়ি আছে আজি আমাৰ ৰাতিৰ গেষ্ট চাউনি চোৱা খা মাংস খাবি এয়া ৰেডি হৈ গ'ল এয়া চিকেন আৰু এয়া পোলাও আৰু আজি ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ সকলোৱে কমেণ্ট কৰিবচোন আৰু কি বস্তু কেনেধৰণে বনাব পাৰি মই চেষ্টা কৰিম আৰু এয়া অকণমান কাষত এপিচ নেমু বৰ বিশেষ একো নাই চিকেন আৰু পোলাও আৰু এপিচ নেমু বাছ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু খাই কেনেকুৱা লাগিল নিশ্চয় জনাম আপোনালোকেও খাব ৰান্ধি বাই বাই